আজিৰ ৰচনাৰ বিষয় হৈছে অসমৰ বৰ্তমানৰ পৰ্যটন উদ্যোগ। অসম ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত এখন প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহ্য আৰু সংস্কৃতিত সমৃদ্ধ ৰাজ্য। বৰ্তমান সময়ত অসমৰ পৰ্যটন উদ্যোগে ধীৰে ধীৰে বিকাশ লাভ কৰি আছে আৰু ই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে। চৰকাৰী উদ্যোগ আৰু বেচৰকাৰী উদ্যোগৰ অংশগ্ৰহণৰ ফলস্বৰূপে পৰ্যটন ক্ষেত্ৰত কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰত প্ৰাকৃতিক, ঐতিহাসিক, ধৰ্মীয় আৰু পৰিৱেশ ভিত্তিক পৰ্যটনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। কাজিৰঙা, মানস, ওৰাং আৰু নামদাফা ৰাষ্ট্ৰীয় উদ্যানসমূহে বিদেশী পৰ্যটককো আকৰ্ষিত কৰিছে। মাজুলী দ্বীপ, ব্ৰহ্মপুত্ৰ নদীভিত্তিক ক্ৰুজ পৰ্যটন, হাফলং, ডিমা হাছাও পাহাৰীয়া অঞ্চল আদিও বৰ্তমান সময়ত অধিক জনপ্ৰিয় হৈ উঠিছে। কামাখ্যা মন্দিৰ, শিৱসাগৰৰ ঐতিহাসিক স্মৃতিস্তম্ভসমূহ, সত্ৰসমূহো ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনৰ কেন্দ্ৰ। বৰ্তমান অসম চৰকাৰে পৰ্যটন উদ্যোগ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। পৰ্যটন স্থলসমূহত পথ, ঘাট, আৱাস, শৌচালয়, তথ্য কেন্দ্ৰ আদিৰ উন্নয়ন কৰা হৈছে। ডিজিটেল প্ৰচাৰ, পৰ্যটন উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অসমৰ পৰ্যটনক দেশ-বিদেশত পৰিচিত কৰাৰ প্ৰচেষ্টা চলি আছে। লগতে স্থানীয় যুৱক-যুৱতীক গাইড আৰু আতিথ্যতা ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছে। তথাপিও বৰ্তমান অসমৰ পৰ্যটন উদ্যোগে কিছুমান সমস্যাৰ সন্মুখীন হৈছে। উন্নত যোগাযোগ ব্যৱস্থাৰ অভাৱ, সীমিত বিমান সংযোগ আৰু পৰ্যাপ্ত মানৰ হোটেলৰ অভাৱ, সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ সমস্যা আদি আজিও বিদ্যমান। কিছুমান দুৰ্গম অঞ্চলত পৰ্যটনৰ সুবিধা উন্নত নহয় বুলি পৰ্যটকসকলে অভিযোগ কৰে। এই সমস্যাসমূহ সত্ত্বেও অসমৰ পৰ্যটন উদ্যোগৰ ভৱিষ্যত সম্ভাৱনা যথেষ্ট উজ্জ্বল। যদি চৰকাৰী, বেচৰকাৰী খণ্ড আৰু স্থানীয় লোকসকলে একেলগে কাম কৰে তেন্তে অসম এক উল্লেখযোগ্য পৰ্যটন গন্তব্য হিচাপে গঢ় লৈ উঠিব পাৰে। সাৰাংশত ক'বলৈ হ'লে, অসমৰ বৰ্তমানৰ পৰ্যটন উদ্যোগ উন্নয়নৰ পথত আছে আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে ই ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত অধিক অৱদান আগবঢ়াব পাৰিব বুলি আশা কৰিব পাৰি।